হেল্ল' দোস্ত আৰু আজি সৰু এটা ব্লগ লৈ মই আপোনালোকৰ ওচৰত মানে আমাৰ বাইদেউবোৰে লাজ কৰিছে আৰু আমাৰ গাঁৱতে দেউল যাত্ৰা সেইখিনি আৰু অলপ দেখুৱাম। চ' কেনেকুৱা হয় আপোনালোকে অলপমান চাওক আৰু ভাল লাগে যদি লাইকটো কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে। আৰু এয়া কেনেকুৱা হয়, মই এইবাৰে নিখিলোঁ বুলি কৈছিলোঁ, হ'লে নিখিলোঁ মানে কি ইমানখিনি নলগাওঁ, মাত্ৰ আবিৰ লগাম বুলি ভাবিছিলোঁ আৰু ফেষ্টৰ তাৰপিছত এয়া চোৱাৰকেইটা আহি নিজে হাততে চোৱাৰ হৈছে, পূৰা মানে আহি একে ওলট পালট কৰি লগাই দিছে। এয়া আমাৰ গাঁৱৰ দিব্যপ্ৰভা, গাঁৱৰ নহয় একচুৱেলি আমাৰ ইয়াৰ দিব্যপ্ৰভা দামদাৰ হেলিকপ্টাৰত ভোট দিব লাগে সেয়ে কৈছে আৰু ইলেকশ্যন খুজিও আহিছে, মানে ভোট খুজিও আহিছে। মানে আৰু কি ক'ম, সম্বৰ্ধনা দিছে, সিহঁতে নিজৰ কাম নিজে কৰি গৈছে। আমাৰ গাঁৱত এনেকুৱা হয় ভাৰী গান, মানে বছৰত দিয়ে আৰু ভাৰী গান দেউল পূজাৰ সময়ত, কাৰণ ইয়াতনো ইলেক্ট্ৰিকৰ কোনো ব্যৱস্থা নাই। ইয়াৰ ভগৱানে বোলে পুৰণি কালৰ কথা, মানে আটাবৰ কথা, যে ইয়াত ইলেক্ট্ৰিকৰ মানে চাউণ্ড বেছি চাউণ্ডৰ কোনো হেৰি কৰিব নোৱাৰে, ব্যৱহাৰ কৰিব নোৱাৰে, সেইকাৰণে এনেকৈ চলি আহিছে। যি নহওক সেৱা কৰিলোঁ, তাৰপিছত আৰু বতৰটো বেয়া, একেবাৰে পূৰা হাৱা দি আছে, কিবাকৈ খোৱা চোৱা কৰিলোঁ। এতিয়া কিবা এটা খাম, তাৰপিছত আৰু অলপ পিছতে মানে চুৰুলি উঠাব। চাহ সন্ধিয়া বেলি ডুবিল, তাৰপিছত এতিয়া চুৰুলি ওলাই আছে, কাপোৰ উঠি গ'লে মই আৰু কাঢ়ি থাকোঁ না, চুৰি দি ওলাব লাগে, মানে বাহিৰত ওলাব লাগে, আমাৰ পৰম্পৰা হিচাপে চলি আহিছে। য'ত এয়া শপতে মানে বাউন লাগিব, দৌৰি ফুৰিব নোৱাৰে, কিবা এয়াই চলি আছে। আমাৰ দেও উঠছে, কালি মাহ কাৰবাৰী আছে নেকি?